বডোলেণ্ড ডিপাৰ্টমেণ্ট বুলি এটা নতুন ডিপাৰ্টমেণ্ট খোলা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা আৰু এইটো বডোলেণ্ড একৰ্ড বা BTR একৰ্ড যিটো 2020 চনত স্বাক্ষৰিত হৈছিলে তাতে লিখাও আছিলে আমি ছেপাৰেট ডিপাৰ্টমেণ্ট লাগে তো নতুন ডিপাৰ্টমেণ্ট হিচাপে আমি BTC কাউন্সিল এডমিনিষ্ট্ৰেশ্যনৰ লগত আজিলৈকে বহা নাই যে কেনেকৈ আমি কাম কৰি যাম। ইয়াতে মেইন ইছ্যু আছিলে যে WBD আৰু BTC তাৰ মাজত কোঅৰ্ডিনেশ্যনটো কেনেকৈ আমি মেইনটেইন কৰিম ইফেক্টিভ মানে এডমিনিষ্ট্ৰেশ্যনৰ গভাৰ্নেন্সৰ কাৰণে যেনেকৈ NLCPৰ পইচা আহে মিছনৰ পইচা আহে চেণ্ট্ৰেলি স্পন্সৰ্ড পইচা আহে আৰু TSP বা SC এইবিলাকৰ পইচা আহে ITDPৰ পইচা আহে কিন্তু যিমান চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিম আহি যায় সেইটো কাউন্সিলৰ লগত বেছি লিংক নাই কাউন্সিলে বহুতখিনি ইনফৰমেশ্যনো নাপায় এটা মেকানিজম ডেভেলপ কৰিব লাগিব যাতে SOPD বা ষ্টেট স্পন্সৰ্ড স্কিমৰ বাহিৰেও চেণ্ট্ৰেলি স্পন্সৰ্ড বা মিছনৰ যিবিলাক স্কিমবিলাক চলি আছে এই সম্পৰ্কে যাতে কাউন্সিলক ইনফৰমেশ্যনটো আহি যায় তাৰ মেকানিজম বনাবৰ কাৰণে আমি আজি এটা সিদ্ধান্ত লৈছোঁ যে কিছুমান মিছন ৰিলেটেড ডিপাৰ্টমেণ্টবিলাকত এটা চিফ ছেক্ৰেটাৰী লেভেলত অনতিপলমে মিটিং মাতা যাওঁ তাৰ লগে লগে ইয়াত বহুত ইছ্যু আছে যেনেকৈ পেণ্ডিং ইছ্যু আছিলে NLCPৰ কিছুমান স্কিম ফাণ্ড ৰিলিজৰ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ নামত যিখিনি পইচা আহিছে 50 কোটি এই স্কিমবিলাক এতিয়া মানে কি কনচেপ্ট নোট বা নোট বনাই দিছে যদিও স্কিমেটিক মানে এটা কনচেপ্ট দিয়া হোৱা নাই এইটো আকৌ এক্সপেডাইট কৰিলে এই পইচাটো ওলাই দিব আটাইতকৈ ডাঙৰ কথা গভাৰ্নেন্সটো আমি ষ্ট্ৰং কৰিব লাগে এইটো ইন্ট্ৰডাক্টৰী এটা মিটিং আছিলে কিন্তু আমি এটা নতুন বিগিনিং হিচাপে খুব ভাল এটা বিগিনিং আমি কৰিলোঁ আৰু যেটো আমি বহুত বিষয় আমি আলোচনা কৰিলোঁ যেনেকৈ বিগত সময়ছোৱাত প্ৰায় 26টা মানে বিল পাছ কৰা হৈছে আৰু ইয়াৰ মাজত এটাই পাছ কৰিছে মানে গভৰ্ণৰ SN পাইছে বাকীবিলাকৰ অৱস্থা এতিয়ালৈকে SN পোৱা নাছিল এইটো সম্পূৰ্ণভাৱে আমি ৰিভিউ কৰিছোঁ আৰু ক'ৰবাত যদি অলপ মডিফিকেশ্যন লাগে BTC এইটো নেক্সট কাউন্সিলত মডিফাইড কৰি পেলাই আমালৈ পঠিয়াব এই হিচাপত মানে গভৰ্ণৰ SNৰ কাৰণে কাম কৰিব আমাৰ উদ্দেশ্য হ'ল WBD আৰু BTCৰ মাজত এটা বেটাৰ কোঅৰ্ডিনেশ্যন ডেভেলপ হ'ব লাগে আৰু গভাৰ্নেন্সত আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত যেনেকৈ কিছুমান ইছ্যু আহিছে যেনে এটা স্কুলতে মিছনেন্সত আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত যেনেকৈ কিছুমান ইছ্যু আহিছে যেনে এটা স্কুলতে মিছনৰ পইচা আহি আছে কিন্তু আমি গম নাপাওঁ মিছনৰ পইচা না অহাটো তাৰ কাৰণে কি হৈছে কাউন্সিলৰ ডেভেলপমেণ্ট ফাণ্ডৰ পৰা ইয়াত এই একেখন স্কুলতে পইচা দিয়া হয় অভাৰলেপিং হ'ল ডুপ্লিকেচি আহি গ'ল আৰু টকাবিলাক আমি বেলেগ স্কুলত দিব পাৰিলেহেঁতেন এই কোঅৰ্ডিনেশ্যনটো ঠিকমতে মেইনটেইন নকৰিলে টকা পইচাবিলাক আমাৰ ৰিচোৰ্চেছবিলাক এনেই নষ্ট হৈ যাব তো সেইবিলাক নোহোৱা কৰিবৰ কাৰণে আজি এটা ভাল বিগিনিং আমি কৰিলোঁ আৰু এইটো ভালদৰে গৈছে আলোচনাটো ভালেই হৈছে তো আই থিংক দ্যাট WBD after creation of the WBD this welfare Boroland department the functioning and guidance and the development of the BTC area and BTC administration that will be much better in future.